নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু টিয়াৰ জব ইউটিউব চেনেল আৰু বন্ধু বান্ধৱীসকল আপোনালোকক আজি মই আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমত যি আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টসমূহ আছে এই পষ্টসমূহ আপোনালোকৰ ফাইনেল কাটআপ কিমান যাব আৰু ফাইনেল কাটআপ এইবাৰ বহুত হাই যাব তো সম্পূৰ্ণ ভিডিঅ'টোৰ মাধ্যমত দেখাই আছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেল নতুনকৈ ভিজিট কৰি গ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু বন্ধু বান্ধৱীসকল তো আমি এনেদৰে চাওক ইয়াতে দেখিব পাৰিছে যি আমাৰ 21 তাৰিখে এটা এক্সাম হৈছিল আৰু 28 তাৰিখে এটা এক্সাম হৈছিলে আৰু ইয়াত আছে SLPRB ৰিজাল্ট তো ৰিজাল্ট আজি যিহেতু মেডিকেলৰ ৰিজাল্ট আপোনালোকে দিছে নিশ্চয় আৰু ইয়াতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আছোঁ আপোনালোকক দেখাই আছোঁ ফাইনেল কাটআপ কিমান যাব আৰু এইখনে হৈছে কাটআপ লিষ্ট আৰু ইয়াতে আপোনালোকে দেখিব পাৰিছে যে কেটাগৰী অফ এপ্লিমেণ্ট তো ইয়াতে জেনেৰেল কাষ্টৰ দেখিছে থাৰ্ড গ্ৰেডৰ কিমান যাব ইয়াতে দিছে 110ৰ পৰা 120 যাব আৰু ইয়াতে গ্ৰেড 4ৰ 130ৰ পৰা 135ৰ ভিতৰত আপোনালোকৰ কাটআপ থাকিব তো বহুতো মানে হাই যাব কাটআপ এবাৰ আৰু যিসকলে OBC কেণ্ডিডেট তো সেইসকলৰ 100ৰ পৰা 110 থাকিব আৰু গ্ৰেড 4ৰ 125ৰ পৰা 135ৰ ভিতৰত আপোনালোকৰ কাটআপ থাকিব আৰু যিসকলে EWS তো সিহঁতৰ 110 মানে 100ৰ ওপৰত থাকিব সকলো কাটআপ তো ST SC সকলৰ অলপ কম যাব আৰু গ্ৰেড 4ৰ সকলৰ বাবে 120 130 যাব আৰু যিসকলে SC সকলৰ 90 100 আৰু 110 থাকিব তো নিশ্চয় আপোনালোকে দেখিলে আৰু কাটআপ মানে এইবাৰ বহুত আহি যাব আৰু ইয়াতে তলত এনেধৰণৰ আৰু কাটআপ লিষ্টৰ একো আপডেট নাই তো আপোনালোকৰ কাটআপৰ এইখিনি আপডেট আৰু এয়া চাইছে যি মানে পষ্টসমূহ দেখিছে আপোনালোকৰ 12,000 প্লাছ ভেকেঞ্চি আৰু এটা হৈছে 14,281 ভেকেঞ্চি আছে আপোনালোকে 4 গ্ৰেডৰ ভেকেঞ্চিটো মানে বেছি আছে আৰু ইয়াতে হৈছে 21 তাৰিখে এটা এক্সাম হৈছিলে আৰু 28 তাৰিখে আপোনাৰ একটা এক্সাম হৈছিলে আৰু এতিয়া আপোনাৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব তো ফাইনেল ৰিজাল্ট আপোনাৰ যিহেতু আমাৰ মুখ্যমন্ত্ৰী ছাৰে কৈছে যে 15 তাৰিখৰ ভিতৰত আমাৰ ৰিজাল্টসমূহ দিয়া হ'ব এটা এটাকৈ আৰু গ্ৰেড 4ৰ ৰিজাল্টটো আমাৰ দুৰ্গা পূজাৰ আগতে হ'ব তো নিশ্চয় মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিছোঁ তো আৰু আপোনালোকে যদি আমাৰ টেলিগ্ৰামৰ গ্ৰুপত যদি জইন হ'ব বিচাৰে তো লিংক টেলিগ্ৰামৰ তো ডিছক্ৰিপশ্যন থাকি যাব তো আপোনালোকে জইন হৈ ল'ব তাতে আপোনালোকে ভাল ভাল আপডেট পাব আৰু কুৱেশ্যন এনচাৰ পাব তো আজিলৈ এইখিনি আছিলে যদি ভিডিঅ'টো ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল নতুনকৈ ভিজিট কৰি গ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো জয় হিন্দ বন্দে মাতৰম জয় আই অসম।